মই কোকৰাঝাৰৰ আমাৰ যিমান সাংবাদিক বন্ধুসকল আছে এই সংবাদ মাধ্যমৰ যোগেদি অসমবাসী বিটিআৰবাসী আৰু সমগ্ৰ বিশ্ববাসী ভাৰতবাসীক নৱবৰ্ষৰ উলগ আৰু শুভেচ্ছা অভিনন্দন মই প্ৰথমে জ্ঞাপন কৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা এই 2026 নতুন বৰ্ষ এই নতুন বছৰত আমাৰ গুণগত শিক্ষা সমাজ সংস্কৰণৰ যিখিনি আমাৰ অভিযান আছিল যে ড্ৰাগছ মদ ভাং জোৱাৰ মানে যি বিৰুদ্ধে যিখিনি আমাৰ যি অভিযান এই অভিযান অব্যাহত থাকিব আগন্তুক দিনত নৱপ্ৰজন্মৰ যিখিনি ইউথ আৰু যিখিনি আমাৰ উঠি অহা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী তেওঁলোকক ভাল এটা জীৱন গঢ় দিবৰ কাৰণে তেওঁলোকৰ যিখিনি কেৰিয়াৰটো মানে আমি গঠন কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে ইউথ এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত আমি কাম কৰি যাম আৰু সমাজখন আমূল এটা পৰিৱৰ্তনৰ যি এটা গণজাগৰণ যি গণচেতনা আমি যোগাই তুলিব লাগে সেই ক্ষেত্ৰত আমি কাম কৰি যাম আৰু বড়ো জাতিৰ যিখিনি অস্তিত্বৰ যিখিনি সংগ্ৰাম আমাৰ ভূমি সুৰক্ষা প্ৰদান কৰিব লাগে আমাৰ যিখিনি সাংবিধানিক যি মৰ্যাদা সেইটো সুৰক্ষা দিব লাগে শিখ শিডিউলক ভৱিষ্যত আমি সুৰক্ষা প্ৰদান কৰিব লাগে আৰু বড়ো শান্তি চুক্তিৰ যিখিনি আধৰুৱা হৈ থকা যিখিনি দফা সীমা সম্প্ৰসাৰণ 125 এমেণ্ডমেণ্ট এইটো ইমপ্লিমেণ্টেশ্যনৰ বিষয় NDBৰ আধৰুৱা যিখিনি সমস্যা আছে কেছ উইথড্ৰ কৰা যিবিলাক কথা আৰু আন যিবিলাক বড়ো কছাৰী কাউন্সিল কাৰ্বি আংলং ST হিলৰ এই বিষয়খিনি আমি খুব গুৰুত্ব সহকাৰে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক পুনৰ আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত ইয়াৰ মানে উদ্দেশ্য সেইটো আমি দাবী ৰূপায়ণৰ কাৰণে বা সমাধানৰ কাৰণে আমি তীব্ৰতাৰে মানে খুব মানে আন্তৰিকতাৰে আমি কাম কৰি যাম এই কথাটো আমি আজি প্ৰকাশ কৰিছোঁ আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লওক আৰু প্ৰয়োজনত গণতান্ত্ৰিক পন্থাৰে আমাৰ আৱাজ গণতান্ত্ৰিক আন্দোলনেৰে আমি প্ৰকাশ কৰিবলৈ আমি বাধ্য হ'ম